আজি এটা বহুতে টেষ্টি আৰু ক্ৰিস্পি ৰেচিপি লৈ আহিছোঁ নৰসিংহ পাতৰ পকৰা। পোনপ্ৰথমতে নৰসিংহৰ কোমল কোমল পাতকেইটা ধুই শুকুৱাই ল'ম। এতিয়া এটা পাত্ৰত 2 চামুচ বেচন, 1 চামুচ চুজি আৰু তাৰ লগত অকণমান নিমখ, গৰম মছলা, হালধি, জিৰা গুড়ি আৰু ৰেড চিলি পাউডাৰ অকণমান মিহলাই পানীৰে ঠিক পেষ্ট এটা বনাই ল'ম। এতিয়া কেৰাহীত তেল গৰম কৰি ইয়াতে পাতকেইটা লেটিয়াই লেটিয়াই এটা এটাকৈ ভাজি যাম। যেনেকৈ আমি বেঙেনাৰ বৰ ভাজোঁ তেনেকৈয়ে ভাজিলে হ'ল। নৰসিংহ পাতৰ গুণাগুণবোৰ আপোনালোকে জানেই চাগে। এনেকৈ বনালে বহুত ধুনীয়া ক্ৰিস্পি হয় আৰু টেষ্টিও হয়। সৰু ল'ৰা ছোৱালী খাব বহুত ভাল পায়। এই ৰেচিপিটো মই মোৰ শাহুমাৰ পৰা শিকিছিলোঁ। মই আগতে খোৱা নাছিলোঁ। মৰিগাঁৱত যাই প্ৰথমতে খাইছিলোঁ। বৰ ধুনীয়া লাগে। ৰেচিপিটো চাই যদি ভাল পালে মোৰ চেনেলটো লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব। আজিলৈ আহিছোঁ, বাই।